নমস্কাৰ। আজি মই বনাবলৈ লৈছোঁ অমৰা টেঙাৰ আঞ্জা। ইয়াতে মই কেইটামান পকা অমৰা টেঙা লৈছোঁ আৰু অমৰা টেঙা বনাবলৈ মই ইয়াতে অলপমান বগা সৰিয়হ আৰু কেঁচা জ্বলা লৈছোঁ। বিশেষ একো নালাগে। আৰু ভাঙন মাছ কেইটা মই ভালদৰে কুটি বাছি লৈছোঁ। আহকচোন এতিয়া মই ভিডিঅ'টো বনাওঁ আৰু আপোনালোকে চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। মই পকা অমৰা লৈছোঁ, সেইকাৰণে মই হাতেৰে পিচিকি দিছোঁ। নহ'লে ইয়াৰ সলনি অমৰাখিনি পটাত থেকেচিও ল'ব পাৰি বা খুন্দনিত অলপ খুন্দিও ল'ব পাৰি, যাতে ইয়াৰ ৰসটো ভালদৰে ওলায়। আৰু অমৰাকেইটা ভালদৰে পিচিকি লৈ মই তাৰ বাকলিখিনি ভালদৰে আঁতি লৈছোঁ, যাতে ৰসখিনি ওলাই আহে। আৰু মই বাকলিখিনি নিদিওঁ। এতিয়া মই কেৰাহীটোত তেল অলপ গৰম কৰি প্ৰথমতে মই মাছকেইটা ভালদৰে ভাজি লৈছোঁ। ইয়াতে মই ভাঙন মাছ লৈছোঁ। ভাঙন মাছেৰে টেঙাৰ আঞ্জা খাবলৈ খুবেই ভাল। মই নিজেও খাওঁ আৰু আপোনালোকেও হয়তো খায়। যিয়ে খায় বুজি পাব ইয়াৰ সোৱাদটো। মাছখিনি মই ভালদৰে ভাজি লৈছোঁ। মাছ ভাজি লোৱা তেলখিনিতে মই সৰিয়হকেইটা দি দিছোঁ। খুব সাৱধানে সৰিয়হকেইটা দিব লাগে, নহ'লে তেলত দিয়াৰ লগে লগে চিটিকি ওলাই আহে। আৰু সৰিয়হখিনি দি মই তাতে মাছকেইটাও দি দিছোঁ। অকণমান আৰু গৰম কৰি লৈছোঁ। লৈ মই তাতে এতিয়া অমৰা টেঙাখিনি আগতে পিচিকি লোৱা মই এতিয়া মাছখিনিৰ ওপৰতে ঢালি দিম। ভালদৰে লৰাই লৈছোঁ। আৰু ইয়াতে মই বাকলিখিনি দিয়া নাই, কাৰণ বাকলিখিনি দিলে অলপ কেহা কেহা লাগে, সেইকাৰণে মই দিয়া নাই। আৰু গুটি কেইটামান দিছোঁ, কাৰণ গুটিকেইটা চুপি খাই খুবেই ভাল লাগে। ইয়াতে মই নিমখ আৰু হালধি অকণমান দি ভালদৰে আঞ্জাখন উতলিব দিলোঁ। অলপ সময় উতলাৰ পিছত মই দেখিলোঁ আঞ্জাখনৰ খুব ধুনীয়া কালাৰ আহিছে। আৰু ইয়াতে মই কেঁচা জ্বলাকেইটা দি দিছোঁ। কেঁচা জ্বলাকেইটা দি অলপ মই পিচিকি দিছোঁ, যাতে অলপ জ্বলা উঠে। অলপ জ্বলা উঠিলে ভাল লাগে। 5 মিনিটমান ভালদৰে উতল অহাৰ পিছত এতিয়া মই ইয়াতে অলপ বটান দি দিম। ইয়াতে মই কেঁচা আটা অলপ লৈ তাত ঠাণ্ডা পানীৰে ভালদৰে মিক্স কৰি লৈছোঁ আৰু আঞ্জাখনত ঢালি দিছোঁ। কেঁচা আটাৰ সলনি বা শুকান আটাৰ সলনি পিঠাগুড়িও ল'ব পাৰি। সেইখিনি দিলে অলপমান আঞ্জাখন ডাঠ হ'ব, কাৰণ যিকোনো টেঙাৰ আঞ্জাই সাধাৰণতে খুব পাতল হয়। এনেকৈ আটা বা চাউলৰ গুড়ি বটন দিলে আঞ্জাখন অলপমান ডাঠ হৈ উঠে আৰু খাবলৈ খুব টেষ্টি লাগে। আঞ্জাখন বনোৱা হ'ল। আঞ্জাখন ভালদৰে উতল আহিছে আৰু পাৰফেক্ট হৈছে, কাৰণ কাষত ধুনীয়াকৈ চামনি উঠিছে। চামনি উঠিছে মানে আঞ্জাখন সম্পূৰ্ণ বনোৱা হৈছে। আৰু টেষ্টটোতো বাপৰে ইমান ধুনীয়া। অমৰা টেঙাৰ আঞ্জাৰ টেষ্ট, গোন্ধ মলমলাই থাকে। আপোনালোকে নিশ্চয় খাই পাইছে। মই এটা অভিজ্ঞতা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব কেনে হৈছে। টাটা বাই বাই। বনাই খাব।